guys, welcome back to my channel. তো আজি বেলেগ এটা ৰেচিপিৰ সৈতে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আজিৰ ৰেচিপিটো হ'ল চিকেন ৰাছিলা। চিকেন ৰাছিলা শুনিবলৈ যিমান ভাল লাগিছে, খাবলৈও সিমান টেষ্টি হয়। ইয়াতে আপোনাৰ বহুত সিম্পল হয় ইনগ্ৰেডিয়েণ্টছ আছে। ইয়াতে আমি মাংস যেনেকৈ বনাওঁ, চিকেন যেনেকৈ বনাওঁ তেনেকৈয়ে বনাব লাগে। জাষ্ট লাষ্টত এটা টুইষ্ট আছে, যোনটোত আপোনালোকৰ সেই চিকেনৰ কালাৰ আৰু টেষ্টটো আৰু বেছি বঢ়াই দিয়ে। তো বলক আমি এই ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মই চিকেন লৈ লৈছোঁ। ইয়াত 300 গ্ৰাম চিকেন লৈছোঁ আৰু চিকেনৰ পিচবোৰ মিডিয়াম কৰিছোঁ। নিমখ দি লৈছোঁ এতিয়া, আৰু এতিয়া মই ধুনীয়াকৈ সানি কেনে 20 মিনিটছৰ কাৰণে মই থৈ দিম, যাতে নিমখখিনি মাংসৰ ভিতৰত ধুনীয়াকৈ সোমাই যায়। তাৰপিছত মই পিঁয়াজ কাটি লৈছোঁ। ডাঙৰ পিঁয়াজ এটা লৈছোঁ, বিলাহী এটা লৈছোঁ, আৰু আদা নহৰু লৈ লৈছোঁ অলপ, আৰু জলকীয়া দুটা। এইখিনি মই এতিয়া বইল হ'বলৈ দিম। পানী গৰম হৈ গৈছে, এইখিনি মই দি দিছোঁ। এয়া বইল হৈ গৈছে, এতিয়া মই কাঢ়ি ল'ম তাৰ পৰা। আৰু এতিয়া মই ঠাণ্ডা হ'বলৈ দি দিছোঁ। এইখিনি এতিয়া মই আপোনাৰ মিক্সিত পেষ্ট কৰি ল'ম, যিহেতু ঠাণ্ডা হৈ গৈছে, আৰু পেষ্ট কৰি লৈছোঁ। এতিয়া কেৰাহী গৰম হৈ গৈছে মোৰ। ইয়াত মই 2টা তেজপাত আৰু অকণমান জিৰা, গোটা জিৰা দি দিম। অকণমান ফুটাৰ পিছত মই ইয়াত ডালচেনি অকণমান দিছোঁ আৰু ইলাইচি 4টা দি দিছোঁ। এইখিনি অকণমান ফ্ৰাই হোৱাৰ পিছত পেষ্টখিনি দি দিছোঁ মই ইয়াত। গোন্ধটো বৰ ধুনীয়া গোন্ধ আহিছে। গৰম মছলাৰ গোন্ধটোৰ কথাই বেলেগ। অকণমান টাইম মই এইটো ফ্ৰাই কৰাৰ পিছত এতিয়া 2 চামুচ সৰু চামুচেৰে জিৰা পাউডাৰ দি দিছোঁ, আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। মই ইয়াত বইল কৰি কেনে এইকাৰণে দিছোঁ পিঁয়াজ আৰু জলকীয়াখিনি বা আদা নহৰু, যাতে কেঁচা গোন্ধটো নাথাকে। এতিয়া মই হালধি দি লৈছোঁ 1 চামুচ, যিহেতু কেঁচা গোন্ধটো আপোনাৰ হেৰিত ভাল নালাগে আৰু ধুনীয়া এটা পেষ্ট হৈ যায়। আৰু এতিয়া মই 1 চামুচ কাশ্মীৰী পাউডাৰ দিছোঁ। এতিয়া মাংসখিনি দি দিম মই মছলাখিনি। এতিয়া ধুনীয়াকৈ লাৰি দিম, যাতে মাংসখিনিত মছলাখিনি লাগি যায়। আৰু মইতো 15 মিনিটৰ কাৰণে ল' ফ্লেমত ঢাকনি দি থৈ দিম। এই 15 মিনিট পিছত অকণমান তেল উঠি আহিছে। এতিয়া আৰু কেঁচা জলকীয়া এটা দি লৈছোঁ, যিহেতু মই জ্বলা বেছি নাখাওঁ। আপোনালোকে এইটো জ্বলা খালি বেছি দিব পাৰে। এই পিছত অকণমান দেৰি, মানে 10 মিনিট পিছত আপোনাৰ তেলখিনি ধুনীয়াকৈ উঠি আহিছে, মানে চিকেনখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া মই প্ৰায় 1 কাপ পানী দি দিম। এয়া ওপৰত তেল আহি গৈছে, মানে চিকেনখিনি হৈছে প্ৰায়। টুইষ্ট মই এতিয়া দিছোঁ, গম পাইছে চাগে।
হয় টুইষ্টটো আছিলে এইটোৱে ইয়াত মই গাখীৰ দি লৈছোঁ আৰু গাখীৰখিনি মই গৰম কৰা নাছিলোঁ সেইটো আপোনাৰ নৰ্মেল আছিলে সেইকাৰণে মই সাইডে অকণমানকৈ দি গৈছোঁ এনেকৈ অকণমানকৈ দিব যদি গৰম নহয় গাখীৰখিনি যাতে ফাটি নাযায় পিছলৈকে যিহেতু জোলটো আমাৰ গৰম হৈয়ে আছিলে এয়া প্ৰায় হৈয়ে গৈছে এইখিনি মই অলপ উতলিব দিম 5 মিনিটলৈকে আৰু মোৰ চিকেন ৰাছিলা ৰেডি হৈ গ'ল এতিয়া এটা বাউলত মই উলাই লওঁ দেখিছে কালাৰটো বহুত ধুনীয়া লাগিছে ইয়াতে না মই ক্ৰীম ইউজ কৰিছোঁ আৰু না মই ইয়াত বাটাৰ ইউজ কৰিছোঁ কিন্তু দেখিবলৈ বহুত ধুনীয়া এটা কালাৰ আহিছে আৰু খাবলৈও বহুত টেষ্টি আছিলে চিয়ৰ ট্ৰাই কৰিব আপোনালোকে ঘৰত আৰু মোৰ চিকেন ৰাছিলা ৰেডি হৈ গ'ল যদি মোৰ এই ৰেচিপিটো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াতে ছাবস্ক্ৰাইব কৰি দিয়ক যাতে মই আপলোড কৰাৰ লগালগ আপোনালোকে গম পাই যায় আৰু চাব পাৰে আৰু ধুনীয়াকৈ বনাই ঘৰত মানুহক বা আলহীক খুৱাব পাৰে তো আজিলৈ ইমানে পুনৰ লগ পাম অতি সোনকালে আন এটা ৰেচিপিৰ সৈতে তেতিয়ালৈকে বহুত ধন্যবাদ ইমানখন টাইম দিয়াৰ বাবে মোৰ ৰেচিপিটো চাবলৈ তো আজিলৈ ইমান বাই বাই